কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আশা কৰোঁ আপোনালোক ভালেই আছে। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেউতাই বজাৰৰ পৰা সৰু মাছ আনিছিলে। সেয়ে ভাবিলোঁ সৰু মাছ অলপ পাতত দি বনাই খাওঁ। মই সৰু মাছ পাতত দিয়া খাই বহুত ভাল পাওঁ। আমাৰ ঘৰত সকলোৱে ভাল পায় আৰু বহুতেতো কলপাতত দিয়ে, কিন্তু আমাৰ ঘৰত কলপাত নাই, মানে কলগছ আছে, কিন্তু কলগছে বহুত ওখ, মই পাতবোৰ লগেই নাপাওঁ যে। ভাবিলোঁ হালধি পাততে দি দিওঁ মাছ। এতিয়া আমাৰ ঘৰতো হালধি বহুত আছে, দেখিছে নহয়, হালধি বহুত আছে আৰু হালধি এজোপাৰ ফুলো ফুলিছে, ইমান ধুনীয়া ফুল। মই আগতে ৰিয়েল কৰি দেখাই নাছিলোঁ হালধি ফুল। এয়া চাওক, ইমান ধুনীয়াকৈ ফুল ফুলিছে ন, আপোনালোকে দেখিছেনে? মই আগতে ফটোতহে দেখিছিলোঁ বা মোবাইলত দেখিছিলোঁ, কিন্তু ৰিয়েলকৈ দেখা নাছিলোঁ। এয়া এতিয়া হালধি পাতখিনি ধুই লওঁ, প্ৰথমতে চাফ কৰি লওঁ। পাতটো সেকি ল'ম, প্ৰথমতে পাতটো সেকি ল'ব লাগিব। এনেকৈ গেছতে সেকি লওঁ। পাতবোৰ ধুনীয়াকৈ সেকি ল'লোঁ যাতে ফাটি নাযায়, কিন্তু মোৰ সেকি থকা টাইমতে ফাটি গ'ল এইখিনি। ঘৰৰে আদাৰ পাতো ছিঙি লওঁ তাত দিবৰ কাৰণে, বেছি নহয়, এনেই দুটা কোমলি আছে, হ'ব। মাছটো পাতত দিয়াৰ কাৰণে এইখিনি বস্তু ৰেডি কৰিলোঁ। ইয়াতে আছে নিমখ, জলকীয়া, মান ধনিয়া, পিঁয়াজ, নহৰু, আদাৰ পাত, হালধি গুড়ি, মাছ আৰু এইফালে নিমখ আছে। ধুনীয়াকৈ পিঁয়াজ, নহৰু, জলকীয়া, মান ধনিয়া পাত, আদাৰ পাতখিনি কাটি লৈছোঁ। এতিয়া মাছখিনি সেই হালধি পাতৰ ওপৰত দি দিলোঁ। এতিয়া ইয়াতে দিয়া যাব আমাৰ নিমখ, হালধি আৰু কাটি থোৱা বস্তুখিনি, যিখিনি আমাৰ পিঁয়াজৰ, নহৰু, জলকীয়া সকলোবোৰ দিয়া যাব ইয়াত। এতিয়া ধুনীয়াকৈ ইয়াক বান্ধি কিনে আমি টাৱাৰ ওপৰত এনেকৈ 15-20 মিনিটৰ কাৰণে দিব লাগিব। চাবচোন কি ধুনীয়া হৈছে, ইমান ধুনীয়া গোন্ধ ওলাইছে সঁচাকৈ। আৰু চাব, ইয়াতে যিটো হালধি পাতত দিয়া গৈছে ন, হালধিৰ এতিয়া ধুনীয়া এটা গোন্ধ ওলাইছে। আপোনালোকেও এনেকৈ বনাই খাবচোন, আৰু কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ ইমানখিনি, নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাই আছোঁ। ধন্যবাদ।